অপেক্ষা জানো কেৱল এটা শব্দ, তাত যে বহু বুজা নুবুজা অনুভূতিৰ এক মিঠা শিহৰণ। য'ত প্ৰেম থাকে তাত অপেক্ষা থাকে, আৰু য'ত অপেক্ষা থাকে তাত কিছু অপ্ৰাপ্তি, কিছু বিষাদ, কিছু মৌনতা থাকে। ই যেন বহু মুহূৰ্তৰ সাক্ষী বহন কৰি থাকে। যন্ত্ৰণাকাতৰ কিছু পল, ক'ব পাৰি অপেক্ষা মধুৰ যন্ত্ৰণাৰ প্ৰতিফলন। তথাপি ভাল লাগি যায় শব্দটো অপেক্ষা। নাজানো কি আকৰ্ষণ আছে। গম নোপোৱাকৈ অনুভৱ কৰিছোঁ বহু কথা, অপেক্ষা কৰিছোঁ বহু কিবা কিবিলৈ। নিজান ৰাতি যেতিয়া কাণত হেডফোন লৈ গান শুনো, বাধা দিও ৰখাব নোৱাৰো মোৰ চকুপানী। অজানিতে তোমাৰ অনুপস্থিতিয়ে হাহাকাৰ কৰি দিয়ে হৃদয়ত। অপেক্ষা কৰোঁ তোমালৈ, এচেৰেঙা পোহৰলৈ। আহিবা তুমি দুপৰ নিশা, যেতিয়া পৃথিৱী শুব। মৰমে আমাৰ বুকুল উপচাই সাগৰ বিচাৰি পাব। ঠিক তেনেকুৱাই অপেক্ষাৰ প্ৰতি মুহূৰ্ত কেৱল অস্থিৰতা, কেৱল বুজা নুবুজাৰ দুমোজা, আৰু এক অনন্য শিহৰণ। হয়তো ক'ব পাৰি অপেক্ষাৰ এক অন্তৰ্নিহিত অৰ্থ দুখ। কিন্তু অপেক্ষাটো আছে এক অদ্ভুত মাদকতা। এই যে কোনোবা আহিব আহিব বুলি ৰৈ থকা পল, এই যে স্মৃতিবোৰে হেন্দুলনি তোলা পল, অথবা হৃদস্পন্দন তীব্ৰ হোৱা পল। সৃষ্টিৰ ৰহস্যৰ আঁৰতো আছে অপেক্ষা। প্ৰতিদিনেই সূৰ্যাস্তই দি যায় অপেক্ষাৰ মুহূৰ্ত। আকৌ সূৰ্যোদয় হ'ব, তাৰেই প্ৰতিশ্ৰুতি। অপেক্ষা কেৱল এটা শব্দ নহয়, অপেক্ষা আছে কাৰণে আশা আছে, সপোন আছে, জীৱন আছে।